Hello everyone, আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। একচুয়ালি ভিডিঅ'টো বনাবলৈ আগৰ পৰা কোনো প্ল্যান নাছিল, হঠাৎ বনালো। কিয় জানেনে, এইটো দেখিছেনে বাইদেউজনী, এই বাইদেউজনী মানে মোৰ বাইদেউ হয়। কাপোৰ চিলাই থাকোতে যেহেতু মই নলবাৰীৰ হয়, মানে আমাৰ লয়াৰ আছামৰ, আৰু বাইদেউ একদম কমপ্লিট আপাৰ আছামৰ হয়, ডিব্ৰুগড়ৰ। তো আমাৰ মানে কিছুমান কথা বাইদেউ বুজি নাপায়, ভাবিলো হঠাতে ভিডিঅ'টো বনাই দিওঁ। মানে মই কেইটামান ৱৰ্ড কম বাইদেউক, বাইদেউ কি ক'ব পাৰে নে নোৱাৰে। গতিকে এই কামৰ মাজতে ভিডিঅ'টো কৰি দিলো আৰু আপোনালোকে চাব দেই, চাব। মই বাইদেউ আমাৰ ভাষাই একোৱে বুজি নাপাওঁ। প্ৰথমতে কওঁ, বাইদেউ যিটো কাপোৰ চিলাই আছে তাৰ পৰা আৰম্ভ কৰোঁ। তাকৰি কৈছো। এতিয়া বাইদেউ ক'ব পাৰে নোৱাৰে, চাওক তাকৰি। নামটোৱে শুনা নাই বোলে। তাকৰি কওক, তাকৰি। কাপোৰক কৈ চাগে কিয় কয় কাপোৰ তাকৰি? এইটো দেখাই দিয়ক কোনটো কৈছো মই। কি কয় আপোনালোকে? এইটো আমি গুলি কওঁ, আমি তাকৰি বুলি কওঁ হা। তাকৰি বইতা সূতা বুলি কওঁ, গুলি সূতা। সেইটো বাৰু কিবা আন্দাজত বুজি ললে, আৰু যিহেতু মানে তাৰে লগত ৰিলেটেড কৈছো সেইকাৰণে গুলি সূতা বুলি বুজি পালে। আমি সেইটো তাকৰিও কওঁ হা। তাৰপিছত আৰু কওঁ মৈফল। অমিতা। তাৰপিছত এইবাৰ ক'ব ককৰা বা লাকৰা। ককৰা লাকৰা কক। আৰে নাৰিকল যে ৰুকাৰ পিছত যে ফলাটো ওলাই, সেইটোক আমি ককৰাও কওঁ, লাকৰাও কওঁ। তাৰপিছত আৰু কি আছিলে পতককে বাৰু মোৰো মনত নপৰে। তাৰপিছত কওক আৰু মিঠাইটো কৈ চাগে। মিঠাই এই হৰি মিঠাই নহয়, মিঠে গুৰ। তাৰপিছত এইবাৰ কওক ভজলুক সুধিছো। ভজলুক কি অদ্ভুত বোলে, কি অদ্ভুত শব্দ বোলে। ভজলুক মানে জলকীয়া। তাৰপিছত আৰু এইবাৰ সুধিম কি সুধো, আৰু এইবাৰ পতককে আচলতে মোৰো মনত নপৰে ৱৰ্ডবিলাক, কিন্তু যিয়ে নহওক বাইদেউ একো শব্দই বুজি নাপায়। তাৰপিছত আৰু মনতে নপৰে ৰ'ব পতককে এনেকে, মানে হঠাতে ভিডিঅ'টো বনাই দিছো না, কোনো প্লেন নাই, গতিকে মনতে নপৰে। এইবাৰ ক'ব লাগিব আৰু হেৰি তেল ভৌকা। বাইদেউ মানে পাগলা হৈ গৈছি, এটাও ক'ব পৰা নাই মই। তেল ভৌকা, পইতাচোৰা, তেল ভৌকা বুলিও কওঁ আমি। চাওক আৰু আমি চব পাৰো ন। আমি আমাৰ ইয়াতে যিটো লয়াৰ আছামৰ কথিত ভাষা, নলবৰীয়া ভাষাও ক'ব পাৰো, আপাৰৰ ভাষাও ক'ব পাৰো। গতিকে আপোনাতকে মই জিন্দাবাদ। আপুনি ক'বই নোৱাৰে, আমি আপোনালোকৰ ভাষাও ক'ব পাৰো। কেনেকুৱা লাগিছে আপোনাকেইটা শুনি? কেনেকুৱা লাগিছে? হাই পাগলা হৈ গৈছে। বান্ধি এয়া যাদু যে দিওঁ আমি, বাঢ়নি। তাৰপিছত আৰু এইবাৰ ক'ব হেৰি আৰু কি কওঁ, হেৰি আৰু পতককে মনতে নপৰে না, এইটোৱে কথা। আৰু কেতিয়া যাবি, এইটো ধৰি লৈছে আৰু আন্দাজত। আৰু নহওক আৰু বাই বাই।